ইউটিউব চেনেল আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ এতিয়া 2:55 হৈছে আবেলি সময় আৰু মোৰ পিছফালে দেখিছে আপোনালোকে সম্পূৰ্ণ সেউজীয়া আৰু ইমানেই গৰম হৈছে গৰমৰ বাবে এই গছৰ ছাঁটো সমান হ'ব নোৱাৰে যিমান যি হ'লেও যদি ফেনৰ বতাহো গৰম হৈ যায় এটা সময়ত বাহিৰত আছো মুখৰ ৰ'দৰ পোহৰ পৰিছে মাজে মাজে আপোনালোকে পিকচাৰ কোৱালিটিটো ধৰিব পাৰিছে মোৰ ৰ'দৰ পোহৰ পৰিছে আৰু পিছফালে দেখিছে গোটেই হাবি মানে গছ আছে আৰু মই গছৰ তলতে আছোঁ কঁঠাল গছ এজোপা তলত আছোঁ আৰু এনেধৰণে কটাইছোঁ আৰু এটা কথা মই আজি বিশেষকৈ আপোনালোকক দেখাই আছোঁ আমাৰ বাৰীত এতিয়া বৰ্তমান কি লাগি আছে আৰু মোৰ এটা প্ৰশ্ন আছে আপোনালোকৰ ওচৰত যদি আপোনালোকৰ ওচৰত উত্তৰটো আছে প্লিজ আপোনালোকে মোক জনাব বলকচোন মোৰ ভিডিঅ'টো শেষলৈকে চাওঁ আৰু মই আপোনালোকক কি প্ৰশ্ন সুধিম শেষত আপোনালোকে তাৰ বাবেও অকণমান অপেক্ষা কৰক বৰটেঙা অৰ্থাৎ ৰবাব টেঙা বাৰীৰ ভিতৰত লমালমে লাগিছে মানে লাগিছে যথেষ্ট লাগিছে এইবাৰ প্ৰথমবাৰ নহয় এইবাৰ থাৰ্ডবাৰ লাগিছে প্ৰথমবাৰৰ পৰা আৰু ছেকেণ্ডবাৰ লাগিছে যদিও খাব পৰা নাই কাৰণ এইবছৰ কি হৈছিলে গোটেই ৰবাব টেঙাবিলাক খহি গৈছিলে এটাও নাথাকিছিলে পিছত যিকেইটা আছিলে খাবলৈ খুব বেয়া আছিলে অৰ্থাৎ মানে পুষ্টিহীনতা বুলি ক'ব পাৰিম এই ফলটো একো পুষ্টি নাছিলে বা ৰসো নাছিলে শুকান এনেধৰণে এতিয়া এইবছৰ লাগিছে একেবাৰে মই দেখাই আছোঁ আপোনালোকক ৰবাব টেঙা দেখালোঁ সেই ৰবাব টেঙাজোপাৰ এটা কাহিনী আছে কাহিনীটো এই যে এই ৰবাব টেঙাজোপা আমাৰ ডাঙৰ বাৰ যেতিয়া সৰু হৈ আছিলে তেতিয়াই লগাইছিলে ৰবাব টেঙা বা বৰটেঙাজোপা কিন্তু কি হয় ৰবাব টেঙাজোপা মাটিৰ বাবে হয়তো ৰ'দ ঘাই নোহোৱাৰ বাবে বহুত বছৰ চাপৰ হৈয়ে থাকিলে না ডাঙৰ হ'ল না ওখ হ'ল যেনেকৈ আছিলে তেনেকৈ অৰ্থাৎ নমৰিলে কিন্তু তেনেকৈয়ে থাকিলে থকাৰ পিছত হঠাৎ অলপকৈ ডাঙৰ হোৱাৰ পিছত এতিয়া এইবাৰ সৈতে 3বাৰ হৈছে ৰবাব টেঙাটো লগা প্ৰথমবাৰ যিটো ৰবাব টেঙা লাগিছিলে আমি খাব নাপালোঁ আৰু ছেকেণ্ডবাৰ লাগিছিলে যেতিয়া মানে কি খুব ভাল নহয় মানে ৰস নাথাকে সেইবিলাকত ফলটোৰ ৰস নহ'লে ৰবাব টেঙা খাই ভালো নালাগে না মিঠা না টেঙা খোৱাদটোৰ কথা কৈছোঁ অকণমান কম পৰিমাণৰ টেঙা হয় তাতকৈ বেছি নহয় এয়া সম্ভৱ মাটিৰ যোনটো উৰ্বৰতা সেইটো কাৰণে চাগে এই ফলটো তেনেধৰণে হৈছে বুলি অনুমান কৰিছোঁ যদি আপোনালোকে বিশেষ জানে ক'বচোন এই বিষয়ে এই জিকাজোপা যে দেখিছে ইয়াত জিকা লাগিছে কিন্তু জিকাজোপা তিতা ইয়াৰ বজাৰলৈ আমি আহি আছোঁ Close till I get up. Time is barely on our side.